ঐ পাগল কোৱা পাগলী তোমাৰ সপোনৰ ঠাই কোনখন মই এইবিলাক সপোন নেদেখোঁ দে কাৰণ জানোৱে আমি দুখীয়া মানুহ আমাৰ সপোন যে কেতিয়াও পূৰণ নহয় পিছে তোমাৰ কোৱা মোৰ দাৰ্জিলিং কিছুমান ইউটিউবত দাৰ্জিলিঙৰ ঠাই চাই দেখোঁ নহয় কি মজা ৱাও পাগলী হেল্ল' ক'ত আছা ইয়াতে আছোঁ পাৰ্কত ফ্ৰী আছা নেকি ফ্ৰীটো আছোঁৱে হয় নেকি আহা তেনে অলপ ফুৰি আহোঁ আহা নহ'লে ইয়ালৈ অ'কে ক'ত যাওঁ তাৰ লগত সি বোলে অলপ ফুৰিব যাব আৰু তাতে তুমি কিয় যাব লাগে মই আগতে কৈছোঁ সি ল'ৰাজন ইমান ভাল নহয় আৰু তোমালোকৰ কথা আছে খুৰীদেউহঁতে গম পাই ন কথা বেয়া হৈ যায় কেনেকৈ গম পাব মোক বচাব তুমি নাই জানো আৰু তুমি সত্যক ভুল বুজি আছা সেই ল'ৰাজন ৰাগিয়াল হ'ব পাৰে কিন্তু তাৰ অন্তৰখন বহুত ভাল নেহা ঐ তুমি থাকা মই আহি আছোঁ কিন্তু নেহা ঐ মই আহিছোঁ হা তুমি ইয়াতে থাকিবা এই ছোৱালী চাই চিন্তি খোজ কাঢ়িব নাজানা নেকি চৰি দাদা মই দেখা পোৱা নাছিলোঁ কিয় চকু নাই নেকি তোৰ ঐ অভদ্ৰ ছোৱালীৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা নেকি আবে কাৰ হাত দিছা বাপেৰেক চিনি পোৱা নাই নেকি বাপেৰে এখন ঘৰ দোৱান বুলি চাই ল'ম তোক এতিয়ালৈ আহি পোৱা নাই তাই 2 ঘণ্টা হ'ল এতিয়ালৈ আহি পোৱা নাই ফোনটোও ৰিচিভ নকৰে এতিয়াহে আহিল নেহা তুমি থাকা আকৌ কালি লগ পাম আহিলা নাহিলা হ'লো আজি কিমান টাইম নহ'ল 4 ঘণ্টাই হ'ল ব'লা এতিয়া ঘৰত যাওঁ ঘৰত বিচাৰি থাকিব এতিয়া বিচাৰি থাকিব সি তাইৰ ভাল পোৱা বুলি জানিও মই কিয় তাইক তাৰ লগত সহ্য কৰিব নোৱাৰোঁ হেল্ল' ক'ত আছা ঘৰতে শুই আছোঁ আহাচোন অলপ মোৰ বজাৰ কৰিব লগা আছে মোৰ অলপ লেট হ'ব কিন্তু যাই আছোঁ দিয়া দিয়া ইমান দেৰি হ'ল এতিয়ালৈ আহি পোৱা নাই কি হ'ল মোৰ অলপ বজাৰ কৰিবলগীয়া আছে ব'লা বজাৰ ব'লা
এইটোচোন সত্যৰ মাল ইয়াৰ লগত কি কৰি আছে আজি কিবা এটা হ'ব আরে সি মোৰ গাত হাত দিছে বে বাপাকে যে এইখনকৰ দোৱান সি নাজানে নেকি বে বছ বিৰি এটা দে পেজেদি ভাত খাইছোঁ বিৰি লাগে তোক চোৱাৰৰ বাচ্চা তুবি দি মোক চুমা দি মোক মাৰাতে কৰিছিলি তই হা কেলা সি মোৰ গাত হাত দিছি বে তাৰ ইমান সাহস বছ কোনে মাৰিছে আপোনাক কোনে মাৰিছে চোৱাৰৰ বাচ্চা তোক আজি বছ বিৰি এটা দে পেজেদি ভাত খাইছোঁ বিৰি লাগে তোক চোৱাৰৰ বাচ্চা ঐ তোৰ আৰু নিহাৰ কথা কিবা আগবাঢ়িলে নাই নাই মই এতিয়া এইবোৰ বাদ দি দিছোঁ কি তইচোন নিহাৰ কাৰণেতো পাগল আছিলি নাই আৰু এতিয়া এইবোৰ মন নাই তাই ক'ত মণ্ডলৰ ছোৱালী আৰু মই ক'ত খেতিয়কৰ ল'ৰা মন নাই নিহা ফোন মাৰিছে নিহা ঐ ধন ক'ত আছা মই ইয়াতে লগৰকেইটাৰ লগত আহা নহ'লে পাৰ্কত কিয় এনেই অলপ কথা আছে যাই আছোঁ দিয়া ঐ তই মোৰ লগত বলচোন ঐ আহোঁ কি কোৱা কি কোৱা এনেই মাতিব নোৱাৰে নেকি নহয় কিবা কথা থকা বুলি ক'লা সেইকাৰণে সুধিলোঁ এনেই মাতিছিলোঁ পাগল ঐ দেখা নাই নেকি মানুহ আছে ইছ মানুহ থাকিলে কি হ'ল হ'ব যোৱা আজিৰ পৰা নিদিওঁ হেল্ল' পিছপিনে চোৱাচোন এবাৰ এনেকৈ অকস্মাত যে দেউতাৰ এটা প্ৰজেক্টৰ কাম আছে এইফালে যাব লাগে সেইকাৰণে ভাবিলোঁ আহিছোঁ যেতিয়া এবাৰ চায়ে যাওঁ ঐ এইটো ভৱেশ ঠাকুৰীয়া ল'ৰা সত্যজিৎ ঠাকুৰীয়া নহয় জানো আৰু সেইটো নিহাৰ বয়ফ্ৰেণ্ড সেইটো কাৰণে তই তেতিয়া ৰবিৰহঁতক তেনেকৈ কৈছিলি নহয় এতিয়া আৰু মৰিবিলাকত মন নোহোৱা হৈছে তাই মোৰ লগত বেষ্ট ফ্ৰেণ্ড হিচাপে থাকিব বিচাৰে আৰু ময়ো তাইৰ লগত বেষ্ট ফ্ৰেণ্ড হিচাপে থাকিম দিয়া আৰু মন থাকিলেওনো কি হ'ব তাই হ'ল মণ্ডলৰ ছোৱালী আৰু মই হ'লো খেতিয়কৰ ল'ৰা তই কিয় কান্দিছ নাই কেতিয়াবা চিঞৰি কান্দিব মন যায় কিন্তু কি কৰোঁ কান্দিব নোৱাৰোঁ ল'ৰা মানুহৰ কান্দিব নোৱাৰোঁ তই নাকান্দিবিচোন আমি আছোঁ তোৰ লগত ঐ তহঁতে কি কৰি আছা নাই এনেই সত্য গ'ল গ'ল সত্যক দেখা পাইছোঁ আজি কামটো হ'ব আজি কি সত্যই আছ ভালে এক ছেকেণ্ড ৰ'বা ভালেই পিছে তোৰ আছোঁ পিছে আজিকালিচোন ধনৰ লগত তামান দেখোঁ নিহাক ধন তাইৰ ভাল ফ্ৰেণ্ড হয় তোৰ গাৰ্লফ্ৰেণ্ডকহে দেখিছোঁ ফ্ৰেণ্ডৰ বাইকৰ পিছত ঘূৰা শ্বপিং মলত যা পাৰ্কত আড্ডা দি থকা নাজানো দে ভাই তোৰ গাৰ্লফ্ৰেণ্ডকহে দেখিছোঁ বেলেগৰ গাৰ্লফ্ৰেণ্ডক দেখা নাই দেই এনেই মই
মোক চম্ভালি কথা কবি নহ'লে নহ'লে কি যায় তেওঁ ধনৰ লগত আড্ডা দি আছে যায় এটাৰ কান্ধত এটা শুই পাৰ্কত আজি কিবা এটা হ'ব নিহা নিহা এইফালে আহ তোমাৰ লগত মোৰ অলপ পাৰ্চনেল কথা আছে আৰু মই নিবিচাৰোঁ যে আমাৰ পাৰ্চনেল কথা আৰু আন কোনোবাই শুনে মই ইয়াতে আছোঁ কি হৈছে সত্য মই বিচাৰোঁ যে তুমি আজিৰ পৰা ধনৰ লগত মাত বোল বন্ধ কৰি দিয়া লাগিলে তোমালোকৰ মাজত যি ৰিলেশ্যন নাথাকক কিয় বয়ফ্ৰেণ্ডে হওক বা বেষ্ট ফ্ৰেণ্ডে হওক সত্য তুমি এইবোৰ কি কৈছা সি মোৰ বহুত ভাল বন্ধু হয় আৰু সি শুনিলে কি ভাবিব সি যিয়ে নাভাবক মই বিচাৰোঁ তুমি তাক মতা বন্ধ কৰা কিন্তু মই ইয়াক মতা বন্ধ কেনেকৈ কৰোঁ সি মোৰ বহুত ভাল বন্ধু হয় মতা বন্ধ কৰিবানে নাই নোৱাৰো তেতিয়াহ'লে তোমাৰ আৰু মোৰ ৰিলেশ্যনশ্বিপ আজিৰ পৰা ইয়াতে খতম থাকা তুমি তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত কিন্তু সত্য মই তোমাকে থাকিব নোৱাৰো আৰে ই তাইক মাৰিছে বে ঐ তই নিহাৰ গাত হাত তুলিছ ধন তোৰ তাক এৰি ইমান দিয়া সাহস নহয় ই তোৰ গাত হাত তুলিছে ইয়াৰ ইমান সাহস ধন তাক এৰি দিয়া নহয় ই আজি মোৰ হাতত শেষ ধন তুমি ইয়াতে অলপ ৰ'বাচোন ধন 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 শুনাচোন আৰে কি হ'ল বুজিলোঁ বহুত ভালদৰে বুজিলোঁ খেতিয়কৰ ল'ৰা যে কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে এই চৰটোৰে বুজাই দিলি মোৰ বেষ্ট ফ্ৰেণ্ডক এটা ভুল কৰিলে মই চৰ মাৰিবও নোৱাৰোঁ নে মই তোৰ বেষ্ট ফ্ৰেণ্ড নহয় মই তোক ভাল পাওঁ তুমি ইয়াৰ পৰা যোৱা আজিৰ পৰা তোমাৰ আৰু মোৰ একোৱেই ৰিষ্টা নাই কিন্তু ধন মই তোমাক সেইভাৱে লোৱাই নাছিলোঁ তেতিয়াহ'লে কি ভাবা যেতিয়া মন যায় তেতিয়া মাতা ধন ইয়াত কিবা খাওঁ ধন ইয়াত ব'লা অলপ ফুৰি আহোঁ ধন বাইকখন লৈ আহা অলপ ফুৰি আহোঁ হাৰে মই কি পুতুলা নেকি হা আজিৰ পৰা তোৰ আৰু মোৰ ৰিলেশ্যন একেবাৰে খতম ধন সত্য নিয়াৰ প্ৰেম বুলি জানিও মই দুয়োটাক বৰ বেয়াকৈ ক'লোঁ এবাৰ দুয়োটাক লগ পালে চৰি ক'ব লাগিব হাৰে কি হ'ল ধনলৈ বহুত মনত পৰিছে অ' মোৰো তাক চৰি ক'ব লগা আছে সেইদিনা ৰবি কথা শুনি ময়ো তাক বহুত বেয়াকৈ ক'লোঁ এইবাৰ লগ পালে মই তাক চৰি ক'ম সি আচলতে ল'ৰাজন মনৰ পৰা বহুত ভাল হেদেন বন্দুক লৈ আহ বাছ গৈছোঁ সি মোৰ গাত হাত দিছে হেদেন লৈ আহ বাছ ল সি মোৰ গাত হাত দিছে এই AK-47 আজি গোটেই গুলি তাৰ
বুকুত সোমাই দিম ব'ল এতিয়া বল বছ এদিন চাহ আহে তাক অঁ বছ সি গাৰ্লফ্ৰেণ্ডৰ লগত কেনেকৈ ঘূৰি আছে আজি তাৰ শেষ দিন বুলি ধৰি ল এইটো সত্য আৰু নিয়াচোন আজি সিহঁতক চৰি কৈ দিম আৰে এইটো আৰু কোন আৰু সত্য গুলিয়াব ওলাইছেচোন সত্য হাৰে এইটো ধনচোন আৰে বেলেগৰ তাতহে পৰিল মৰিছ ভালকে মৰ ধন 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 বছ বছ আমাক খেচি পলো তুমি তাক মাতা নিয়া সত্যক মাতা সত্য ধন 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 তোৰ একো নহয় নাই তোক আমি এতিয়া হস্পিটেললৈ লৈ যাম তই মাথো মোক এটাই কথা দিয়া এই পাগলীৰ হাত যাতে কেতিয়াও এৰি নিদিয়া ধন 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 তো হেল্ল' গাইজ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব আৰু যদি ভাল লগাও নাই তথাপিও এইখিনি কৰি দিব কাৰণ আমি নতুন ইউজাৰ হয় আমাৰ নতুন ইউজাৰৰ প্ৰথমতে হয়তো কিবা ভুলো হ'ব পাৰে কিছুমান এক্টিঙতো ভুল থাকিব পাৰে আপোনালোকে মৰম দি যাওক আপোনালোকে মৰম দিলে আমাৰ হয়তো উৎসাহ পাম আমি উৎসাহ পালে আমি আৰু এক্টিং কৰিম পিছলৈ আমাৰ এক্টিং ভাল হ'ব চ' আপোনালোকে প্লিজ মৰম দিব লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি প্লিজ একদম ৰিকুৱেষ্ট কৰি গৈছোঁ এইখিনি কৰি দিব প্লিজ দিয়া